বিতৰ্কৰ মাজত পুনৰবাৰ সোমাই পৰিছে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। এটাৰ পাছত আন এটা বিতৰ্কই লগ এৰা নাই হাৰ্টথ্ৰব জুবিন গাৰ্গক। সমগ্ৰ অসমবাসীয়ে গণশিল্পী ৰাজীৱ হদিয়াৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ সময়তে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে দিয়া বক্তব্যই আকৌ এবাৰ দুখত পেলাইছে অসমবাসীক। শিল্পী ৰাজীৱ হদিয়াক চিনি নাপাওঁ বুলি ক'লে জুবিন গাৰ্গে। জাতি মাটিৰ কাৰণে মইতো গান গাইছোঁ। ৰাজীৱ হদিয়াক লৈ এই মন্তব্য দিয়াৰ পাছতে বহুতে সমালোচনাও কৰিছে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক। জাতিৰ কাৰণে মইতো গান গাইছোঁ। এতিয়া মই তাক ইমান চিনি নাপাওঁ কিন্তু দেই। জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ হদিয়া ঢুকাইছে, সকলোৱে দুখ কৰিছে, কি ক'ব বিচাৰিব ৰাজীৱ হদিয়া? No, it's a sad thing that আমি সহায় কৰিছোঁ আমি। এতিয়া মই তাক ইমান চিনি নাপাওঁ কিন্তু দেই। জাতিৰ কাৰণে মইতো গান গাইছোঁ।